হাই, গুড মৰ্ণিং। মই এতিয়া ৰাতিপুৱাৰ যোগাৰ কৰিব হ'ল। কি বনাওঁ ভালকৈ চাই থাকক। এয়া শাক, লাই শাক এয়া। তাৰপাছত এয়া কচু, এয়া মাছ, এয়া বাহু মাছ। এয়া মানে আজি এনেকৈয়ে বনাম। আপোনালোকে চাই থাকক দেই, চাই থাকক। আপোনালোকে বনালে নাই ক'বচোন। বহুত বেছি ঠাণ্ডা পৰিবলৈ লৈছে নহয়নে বাৰু? আপোনালোকৰ ফালে কেনেকুৱা? কুঁৱলীও বহুত, সেইকাৰণে শুই উঠাও মোৰ দেৰি। মাছখিনি ধুনীয়াকৈ ধুই কি বনাম সেইখিনি বাছি ল'লোঁ। তাৰপাছত বাকীখিনি ফ্ৰিজত ৰাখিছোঁ। এয়া মই মাছখিনি ধুনীয়াকৈ ধুই লৈ টিফিন এটাত লৈ লৈছোঁ। ইমান ঠাণ্ডা বতৰ, কাম বনবোৰ সোনকালে আজৰি কৰি যেন লেপৰ তলতে সোমাওঁ এনেকুৱাহে মনটো লাগি আছে। আপোনালোকৰ ফালে ৰ'দ চ'দ ওলাইছেনে নাই বাৰু? পথাৰত থকাসকলৰ ভালেই হৈছে, ৰ'দ পৰি থাকে চাগৈ পথাৰত ধান কাটিবলৈ। পথাৰত ধান কাটি থকাৰ সোৱাদটো বহুত বেলেগ। মই ছোৱালীতে কাটিছিলোঁ ধান, কিন্তু আজিকালি পথাৰলৈ যাবলৈ যোৱাৰ কথা সপোনৰ নিচিনাই হ'ল। পথাৰলৈ যাবও নোৱাৰোঁ এতিয়া, আৰু ভাগৰেই লাগে অলপতে। এতিয়া মই মাছখিনি ধুনীয়াকৈ ধুই শাকখিনিও ধুই লৈছোঁ। শাকৰ সৈতে মাছে গৰকা শাক খাবা, বোৱাৰী গৰকা শাহুৱে গৰকা বোৱাৰী পাবা, এনেধৰণৰ কথা কিছুমান আছে নহয়। সঁচাকৈ মাছে শাকে বহুত মিলে, বিশেষকৈ কচু দি দিলে মই বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে আকৌ শাক খাই বেয়া পায় নহয়। গতিকে মই আজি ভাবিছোঁ অকণমান সোৱাদ লগাকৈ বনাই দিওঁ, সিহঁতে খাব। গতিকে শাকখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। শাকখিনি মিহি মিহিকৈ, লাই শাক এয়া কিনি আনিছিলে ইহঁতে। কাছাৰত লাই শাকটো পোৱা নাযায়, এয়া গুৱাহাটীৰ পৰা আনি দিছিলে, কোনোবা এজন ল'ৰাৰ হতুৱাই আনিছিলে। তাৰপাছত এতিয়া ধুনীয়াকৈ এইখিনি মিহিকৈ কাটি লৈ হাতেৰে মোহাৰি ল'ম। আগতে আমাৰ আইতাহঁতে খুতৰীয়া বা লাই শাক মূলা শাক বনালে নিশনি দি দিয়ে। খাবলৈ তৰকাৰীখন বহুত ধুনীয়া হয়, কিন্তু আজিকালি নিশনিটো পাবলৈ নাই। কুকাৰত ভাত দিয়া হয় যিহেতু অলপ বেলেগ ধৰণে মই বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে চাই থাকিবচোন মই কেনেধৰণে বনাওঁ। এতিয়া এইখিনি শাকো থাকি গ'ল, এইখিনিও মই ফ্ৰিজত ৰাখি দিম। এয়া দেখিছেনে, শাক মাছ মোৰ বহুত প্ৰিয় চব্জি এইটো। কেৰাহীখন পাতি লৈ গৰম কৰি তাত মিঠাতেল দি মাছকেইপিচ ভাজি ল'ম। এতিয়া মই তেলতে নিমখ হালধি দি লওঁ সদায়ে। তাৰপাছত কেইপিচমান ফ্ৰাই কৰি খাবৰ বাবে থৈ দিম, কেইপিচমান শাকত দি দিম। এনেকৈ ধুনীয়াকৈ কিনাৰলৈ কাষলৈ ৰাখি তেতিয়া মচমচীয়া হৈ যায়। বাকী কেইপিচ দি দিলোঁ, এইখিনি উঠাই থ'ম এতিয়া। শাক অৱশ্যে মই কেঁচাকৈ খাই খুব ভাল পাওঁ। বইল আলুৰ সৈতে সিজোৱা জলকীয়া আদা অকণমান দি ধুনীয়াকৈ সানি লৈ খাবলৈ খুবেই ধুনীয়া। লগতে মই মাছ মিঠাতেলেই দি মই পাকঘৰটো ধুনীয়াকৈ মচি লৈছোঁ। তেতিয়া একেলগে কামটো হৈ যায়, আৰু পাকঘৰটো ধুনীয়াকৈ মচি লৈ আকৌ মাছখিনি চাইছোঁ। মাছখিনি এয়া প্ৰায় হৈ গ'ল। এতিয়া মই তাতে কচুখিনি প্ৰথমতে ভাজি ল'ম।
অকণমান হালধি আৰু নিমখ দি কচুখিনি ভাজি ল'ম। তাৰ পাছতহে শাকখিনি দিম। ইমান ঠাণ্ডা কাপোৰৰ মাজতে সোমাই মই ভিডিঅ'টো এডিট কৰি আছোঁ। এতিয়া কচুখিনি মই ধুনীয়াকৈ ভাজি ল'ম। অকণমান নিমখ আৰু হালধি দি দিম, তাতে সিজালৈকে অকণমান ঢাকি থ'ম। তেতিয়া শাকৰ লগত দিলে শাকটো সোনকালে সিজি যায়। শাকৰ লগত দিলে কচুখিনিও লগতে সিজি যাব। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ ভাজি লৈ ঢাকি দিম। ইফালে মই পানী উঠাই দিছোঁ, গৰম পানী। শাকৰ ভাজিত সদায় গৰম পানী দিব লাগে। লাই শাকত আপোনালোকে জানানে, অকণমান আদা দিব লাগে। আদা দিলে লাই শাকৰ ভাজিখন বা তৰকাৰীখন খাই খুব ভাল লাগে। তাৰ পাছত আমাৰ আইতাই কোৱাৰ দৰে অকণমান পিঠাগুড়ি দি দিম মই ইয়াত। নিখনি যিহেতু নাই, পিঠাগুড়ি দিলেই পানীৰ লগত গলি যাব, তেতিয়া খাই খুব ভাল লাগে। মই ঢাকি দিছোঁ সিজিবৰ কাৰণে। দাঙি লৈ অকণমান পিঠাগুড়ি দি দিছোঁ, দেখিছেনে? মই এফুটমান পিঠাগুড়ি দিছোঁ, বেছি দিব নালাগে, খাবলৈ বেয়া হ'ব। পিঠাগুড়িটো দিলে অকণমান নিখনিৰ সোৱাদটো আহে। অকণমান দিছোঁ পিঠাগুড়ি। তাৰ পাছত ধুনীয়াকৈ লৰাই আকৌ ঢাকি দিছোঁ। তাৰ পাছত এতিয়া আকৌ ঢাকনখন খুলি গৰম পানী দি